নমস্কাৰ বন্ধুসকল, মই জ্যোতিষী নয়নজ্যোতি শৰ্মাই নৱগ্ৰহ জ্যোতিষালয়ৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাই আজি দৈনিক ৰাশিফল সিদ্ধান্তি আগবঢ়াব ওলাইছোঁ। আজি 1429 বাৰ্ষিকাব্দৰ আহিন মাহৰ 31 তাৰিখ আৰু 2022 খ্ৰীষ্টাব্দৰ আজি অক্টোবৰ মাহৰ 18 তাৰিখ। আজি সূৰ্যোদয় হৈছিল ৰাতিপুৱা 5:27:03 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:50:33। আজি বাৰ হৈছে মঙলবাৰ, ৰাশি হৈছে কৰ্ক ৰাশি। আজি তিথি হৈছে কৃষ্ণা অষ্টমী তিথি। আজি আপোনালোকৰ শুভ সংখ্যা হ'ব 7 আৰু 9, শুভ ৰং হ'ব ৰঙা আৰু ধোঁৱা বৰণৰ। ইয়াৰ উপৰি বন্ধুসকল, আজি আদ্য ঋতু হ'লে ছোৱালীসকলৰ যোগ হ'ব আজি কান্তা যোগ। বন্ধুসকল, প্ৰথমে আহিছোঁ আজি আমি মেঘ ৰাশিৰ পৰা। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত সামান্য পৰিৱৰ্তন আহিব পাৰে। মনটো সামান্য আজি আপোনালোকৰ চঞ্চল হ'ব পাৰে। লগতে আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ পুৰণি সমস্যাবোৰ সমাধান কৰিবৰ বাবে সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে সফলতা লাভ কৰিব। লগতে আজি আপোনাৰ ব্যৱসায়িক দিশতো উন্নতি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ব্যৱসায়িক দিশত সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰতো নতুনকৈ যোগাযোগ কৰা এটা সুযোগ লাভ কৰিব। আজি আপোনালোকে প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব। লগতে আজি আপোনাৰ ঘৰলৈ আলহীৰ আগমন হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কৰ্ক ৰাশিলৈ। কৰ্ক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি হ'ব। প্ৰেমত আনন্দ বাঢ়িব। বিপৰীত লিংগৰ ব্যক্তিৰ পৰা আজি আপোনালোকে সঁহাৰি লাভ কৰাৰো যোগ দেখা যায়। এইবাৰ আহিছে বন্ধুসকল সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে আনৰ পৰা মৰম চেনেহ লাভ কৰিব। জ্ঞান আহৰণৰ আজি এটা সুযোগ লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে। যদিও আজি আপুনি সজাগ নহ'লে দেহ মনত সামান্য আঘাত পোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ'ব পাৰে। মনত সুখ শান্তি বাঢ়িব পাৰে। লগতে আজি আপুনি যদি সজাগ নহ'লে মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি হ'ব পাৰে। সেয়েহে আজি আপোনালোকে মনটো সকলো সময়তে সুস্থিৰ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰাটো খুবেই ভাল হ'ব। এইবাৰ আহিছোঁ বন্ধুসকল তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ ধৰ্মীয় কৰ্মলৈ মনোনিৱেশ হ'ব। মনত আজি আপোনালোকৰ ভক্তিভাৱ বাঢ়িব। ভ্ৰমণৰ ক্ষেত্ৰতো আজি আপোনালোকে সুযোগ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য এলাৰ ভাৱ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকে ভ্ৰমণৰ সুযোগ সুবিধা লাভ কৰিব। ঘৰত আনন্দমুখৰ পৰিৱেশ সৃষ্টি হ'ব। ঘৰৰ পৰিয়ালৰ মাজত আজি আপোনালোকৰ ভক্তিভাৱ বৃদ্ধি হ'ব। যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ বন্ধুসকল ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ নতুনকৈ কৰ্মক্ষেত্ৰত যোগাযোগ কৰাৰ এটা সুযোগ লাভ কৰিব। সমাজকৰ্মীসকলে সামাজিক কৰ্মত জড়িত হোৱাৰ এটা সুযোগ লাভ কৰিব। যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত আজি আপুনি যদি সজাগ নহয় তেতিয়াহ'লে বুদ্ধিভ্ৰষ্ট বা বুদ্ধি হ্ৰাস হোৱাৰো
যোগ দেখা যায়। এইবাৰ আহিছে বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ মনত আনন্দ বাঢ়িব। ব্যৱসায়ী দিশত আজি আপোনালোকে সফলতা লাভ কৰিব পাৰিব। লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰো যোগ দেখা যায়। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ সমাজকৰ্মীসকলে সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ সুবিধা লাভ কৰিব। লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰো যোগ দেখা যায়। একেবাৰে শেষত আহিল বন্ধুসকল মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আপোনালোকৰ শত্ৰু নাশ হ'ব। বিবাহ প্ৰাৰ্থীসকলৰ ঘৰত বিবাহৰ কথা আলোচনা চলিব। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোক শুভ হ'ব। ব্যৱসায়ী দিশত সফলতা লাভ কৰিব। লগতে আৰ্থিক ক্ষেত্ৰতো উন্নতি হোৱাৰো যোগ দেখা যায়। সদশেষত আজিৰ দিনটো আপোনালোক সকলোৰে শুভ হওক, মংগলময় হওক তাৰে কামনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগো ভৱেৎ। ধন্যবাদ।